গাইজ টু ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ব্লগত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো মই আজি মানে বহুত মাতিম তো আমাৰ ঘৰততো বহুত আহে নে নাহে নাজানো, কিন্তু মই ইউটিউবত চাইছোঁ ভিডিঅ' এটা মানে আহি যায়, তো মই কৰি চাওঁ ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকক। তো আৰু যাৰ ভয় লাগেতো সেইটো ভিডিঅ' নাচাব, কাৰণ অকণমান ভয় লগা হ'ব পাৰে। আৰু এই ভিডিঅ'টো সৰু ল'ৰা ছোৱালীটো একেবাৰে নাচাব, কাৰণ অকণমান মানে বহুতো ভয় লগা হ'ব, আহি যায় যদি বহুত ভয় লাগিব, মোকো লাগিব। তো চাওঁ আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ, ভিডিঅ'টো সকলোকে চাই থাকক। তো এতিয়া গোটেইপিনে আন্ধাৰ হৈ আছে, তো ৰাতি এতিয়া 11:30 বাজিলে, তো আৰু 12টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। তো এতিয়া ৰাতি গাইজটো এইটো ভিডিঅ'টো মই ইয়াতে এতিয়া কৰিম, ইয়াত পাতি পাৰি লৈছোঁ ধুনীয়াকৈ, ইয়াত কৰি লৈছোঁ। আৰু মোৰ ইমান ভয় নাই লগা, কাৰণ মোৰ ভগৱান আছে। তো এইটো ভিডিঅ'টো বনাম, তো ভিডিঅ'টো অকণ সাহস কৰি চাব, যাৰ সাহস আছে সিয়ে চাব, মই বাৰে বাৰে কৈ আছোঁ। এই ভিডিঅ'টো বনাবৰ কাৰণে আপোনাক এনেকুৱা বগা গছ এটা লাগিব, আৰু ৰঙা মাৰ্কাৰ এটা লাগিব, আৰু দুটা কাঠ পেঞ্চিল লাগিব, পেঞ্চিল দুটা লাগিব, এইকেইটা লাগিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো মই 4-5টামান কুৱেশ্যন দিম, তেতিয়াতো আহে যে এইটো বস্তুটো, এই পেপাৰটো যোনটো পেপাৰ আছে, তো এই পেপাৰটোত খেলটো হ'ব মানে এনেকুৱা, আপোনাৰ কেনেকুৱা আহিব বস্তুটো। ইয়াত লিখিব লাগিব য়েছ, আৰু ইয়াত লিখিব লাগিব ন, ইয়াত লিখিব লাগিব ন, ইয়াত লিখিব লাগিব য়েছ। তো এইকেইটা ক্ষেত্ৰৰ মাজতে ইয়াত আহিব মানে বস্তুটো, তো এইডোখৰত ফুট এটা, তো ইয়াত এটা ৰাখিব লাগিব কাঠ পেঞ্চিলটো, এইডোখৰত কাঠ পেঞ্চিলটো ৰাখিব লাগিব এনেকুৱাকৈ। এই পেপাৰটোতো ইয়াত আহে যিটো বস্তুটো, প্ৰশ্ন যোনটো সুধিম ন, তো এই বস্তুটো আহে যিটো এনেকৈ ঘূৰিব, য়েছ ক'লে য়েছ হ'ব, তো ন' ক'লে ন' হ'ব। তো এনেকুৱাভাৱে আহিব বস্তুটো, মই প্ৰশ্ন সুধিম, এই প্ৰশ্নমতে উত্তৰ দিব। তো চাওঁ আহক ভিডিঅ'টো আহে নে নাহে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। তো মাতটো এতিয়া আহে নে নাহে, তো এইটো ভগৱান জানিব আৰু কি হয়। আহক প্ৰশ্নটো সুধিমতো, তাৰপিছত 1-2 ছেকেণ্ডৰ পিছত তো কাঠ পেঞ্চিলটো ঘূৰিবতো, হয় আহিছে যিটো আহিছে বুলি ক'ব, নাই যদি নাই বুলিয়ে ক'ব। তো চাওঁ আহক। চাৰ্লি আৰ ইউ হিয়াৰ, চাৰ্লি আৰ ইউ হিয়াৰ। তো মই কুৱেশ্যনটো সুধিছোঁ এতিয়া, চাৰ্লি আৰ ইউ হিয়াৰ, চাৰ্লি আৰ ইউ হিয়াৰ। তো আপোনালোকে এই পিছত চাগে উত্তৰ দিব, আহিছে যেতিয়া আহিছে ক'ব, নাই যদি নাই বুলিয়ে ক'ব। তো চাওঁ আহক আহে নে নাহে। গাইজটো ইয়াত য়েছ দেখাইছে, তো এইটো চাগে আহিলে চাগে ইয়াত। তো বহুত ভয় লাগিছে, তো চাওঁ আহক। গাইজটো ইয়াত য়েছ দেখাইছে, তো য়েছ দেখাইছে মানে ইয়াৰ কথাটো হ'ল মানে আহিছে চাগে ইয়াত চাগে জেগাটোত। তো ইয়াত বস্তুটো ইয়াত আছিলে, এনেকৈ চিধাকৈ আছিলে, তো এইটো ঘূৰি গ'ল, তো চাগে আহিছে চাগে ইয়াত। তো মোক ভয় লাগিছে আৰু আৰু কেইটামান প্ৰশ্ন হয়তো চাওঁ হয় নে নহয়। তো এইটো আৰু এবাৰ চিধা কৰি লওঁ, এইবাৰ চাওঁ প্ৰশ্নটো সুধি পিনে আহে নে নাহে, উত্তৰটো দিয়ে নে নিদিয়ে, ৰিপ্লাই দিয়ে নে নিদিয়ে। তো ইয়াৰ ছেকেণ্ড প্ৰশ্নটো সুধি চাওঁ, তো কি কয়, চাৰ্লি তুমি মোক কিবা ক্ষতি কৰিবা নেকি। কি কয় এতিয়া চাওঁ, ৰখিব, য়েছ কয় নে ন' কয় এইটো ই জানিব। গাইজটো মোক কৈছে, তো এতিয়া ক্ষতি নকৰোঁতো ন' কৈছে, তো মোৰ চাগে ইমান দিগদাৰ নাই, কাৰণ ন' বুলিয়ে কৈছে। তো য়েছ বুলিয়ে ক'লে মই বহুত ডাঙৰ বিপদত পৰিলোহেঁতেন, তো ন' বুলিয়ে কৈছে। তো এইটো কৰা সময়ত মানে কোনো বেয়াকৈ ভাবি ল'ব নালাগে মনত, যে মোক এনেকুৱা তেনেকুৱা হ'ব বুলিকৈ, তো দিগদাৰ আছে। তো সেইটো কাৰণে মই এইটো এনেকৈ কৰি চালোঁ, তো ন' বুলিয়ে কৈছে। তেতিয়া আৰু এটা প্ৰশ্ন সুধো, চাওঁ তো কি কয়। গাইজটো মই দুটা প্ৰশ্ন সুধিলোঁ, দুটা প্ৰশ্নতে এইটো উত্তৰটোতো
এটা দিলেতো ইয়েছ বুলি এটা দিছে নটো। এতিয়া মোক বহুত ভয় লাগিছে, মোক মানে যাবলৈ মন গৈছে, মানে এইটো কৰিবলৈ মন যোৱা নাই কাৰণ ভয় লাগিছে। এতিয়া চাই লওঁ, আৰু এটা প্ৰশ্ন সুধিম আৰু দুটামান প্ৰশ্ন সুধিম, আৰু মই এইটো নকৰোঁ কাৰণ মোৰ বহুত ভয় লাগিছে, কাৰণ কিবা খেলি মেলি হ'লেতো মোৰ দিগদাৰ লাগিব চাগে, তো সেইটো কাৰণে মই নকৰোঁ আৰু বেছি দেৰি। তো আৰু দুটামান প্ৰশ্ন সুধিম, তাতকৈ বেছি প্ৰশ্ন নুসুধোঁ। তো কি ক'ম আৰু, তো এইটো চাওঁ আৰু দুটা প্ৰশ্ন সুধি চাওঁ আৰু নুসুধোঁ। তো চাওঁ আহকতো আৰু ইয়াত কি কয়নো। আৰু এইটো কৰিলে মানে আধা কৰি পিনে যাবলৈ নোৱাৰি, তো পূৰা কৰিব লাগিব, তেতিয়াহে মানে এইটো নহ'লে দিগদাৰ লগাব। তো মই সম্পূৰ্ণ কৰি লওঁ, তো আৰু দুটা প্ৰশ্ন সুধিম আৰু নুসুধোঁ। তো চাওঁ আহক ইয়াত কি কয় আৰু এতিয়া। তো এইটো আৰু এবাৰ চিধা কৰি লওঁ, এইবাৰ কি কয়। মই বেছি দেৰি নকৰোঁ, আৰু দুটা প্ৰশ্ন সুধিম, আৰু মই এইটো নকৰোঁ, ভয় লাগিছে বহুত জোৰছে। মই প্ৰশ্নটো সুধিছোঁ, চাৰ্লি চাৰ্লি মই ইয়াৰ পৰা যাব পাৰিমনে? চাৰ্লি চাৰ্লি ইয়াৰ পৰা যাব পাৰিমনে? গাইজটোৱে মোক ন বুলিয়ে কৈছে। গাইজটোৱে মোক ন বুলিয়ে কৈছে। তো ন বুলিয়ে কৈছে, মই কি কৰিম আৰু। তো আৰু এবাৰ প্ৰশ্ন এটা সুধি চাওঁ, তো এইবাৰ যাব দিয়ে নিদিয়ে, কি হয় এবাৰ চাই লওঁ। মোৰ মানে বহুত ভয় লাগিছে, মই আৰু নকৰোঁ চাগে, আৰু এটা প্ৰশ্ন সুধিম আৰু নুসুধোঁ, কাৰণ বহুত ভয় লাগিছে, অকলে অকলে আছোঁ। তো দাদাহঁতেও কৈছিলে এইটো নালাগে, এইটো কৰিবলৈ, ভয় লাগিছে বুজিছে। তো চাই লওঁ কৰিবলৈ নে কি হয়। গাইজটো দুবাৰ সুধিলোঁ, দুবাৰে মোক যাব নিদিওঁ বুলি কৈছে, ন বুলিকৈ আহিছে। এতিয়া কি হ'ব মোৰ লগত চাগে, আৰু মোৰ বহুত চাকৰি ধূপ 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 ধূপকৈ বুকুটো মাৰি আছে মানে। তো এইটো এৰি পিনে যাব নোৱাৰে, এইটো যিমান দেৰি ন বুলিয়ে ক'ব সিমান দেৰি লাগি থাকিব লাগিব। মই যেতিয়া ইয়েছ বুলিয়ে ক'ব তেতিয়া মই যাব পাৰিম। তো আৰু এবাৰ লাষ্ট সুধিম, ৰিকুৱেষ্ট কৰি মোক যাব দিয়ে নে নিদিয়ে, তো ভগৱান জানিব, আৰু সেই ভগৱান মোক ইয়াৰ পৰা যোৱাই দিয়ক, কাৰণ মোৰ বহুত ভয় লাগি আছে। তো এইটো আৰু মই চিধা কৰি লওঁ। তো লাষ্টবাৰ সুধিছোঁ, ভগৱান কৰক মোক ইয়াৰ পৰা যাব দিয়ক, কাৰণ মোৰ বস্তু ভয় লাগিছে মানে, এইটো কিবা এটা পৰা লাগিছে। তো অকলে অকলে আছোঁ না, তো আৰু ভয় লাগিছে মানে। এইফালে আছে ভাইটিটো শুই আছে, তো ভাইটিৰ কাৰণেও দিগদাৰ আছে, তো অকলে অকলে আছে। তো এইটো সুধি চাওঁ, অকণ মোক হেৰি কৰি দিয়ে আৰু। তো চাওঁ আহক, এইটো লাষ্টবাৰ সুধিম, নহ'লে যাম আৰু মই ইয়াৰ পৰা। তো চাওঁ কি কয় এবাৰ। চাৰ্লি চাৰ্লি মোক প্লিজ ইয়াৰ পৰা যাবলৈ দিয়া। চাৰ্লি চাৰ্লি প্লিজ মোক ইয়াৰ পৰা যাবলৈ দিয়া। চাৰ্লি চাৰ্লি মই তোমাক কোনো ইয়াত দিগদাৰ লগাব অহা নাছিলোঁ, মই এইটো ট্ৰাই কৰি চাইছিলোঁ মানে, তুমি ইয়াত সঁচা হয়নে নহয় মানে, এইটো কাৰণে ট্ৰাই কৰি চাইছিলোঁ। তো মোক যাবলৈ দিয়া, প্লিজ মোক যাবলৈ দিয়া। গাইজটো মোক ইয়াৰ পৰা যাবলৈ দিছে, আৰু ইয়েছ বুলিয়ে কৈছে। লাষ্টবাৰ মোৰ মানে মই কোনো এইটো বেয়া বুলি ভাবি পিনে কৰা নাছিলোঁ, মই ট্ৰাই কৰিছিলোঁ এইটো হয়নে নহয়। তো আপোনালোকে ভালকৈ চাই লওক মানে এইটো। তো এইটো আপোনালোকে কেতিয়াও ঘৰত ট্ৰাই নকৰিব, কাৰণ বহুত ডাঙৰ ভয় লগা এইটো মানে, অকলে অকলেতো আৰু ভয় লাগে। তো এইটো একেবাৰে নকৰিব, কাৰণ এইটো এতিয়া ট্ৰাইটো আৰু মই এইটো নকৰোঁ আৰু আজিৰ পৰা। গাইজটো এতিয়া কি হৈছিলে এইটো মই ক'ব নোৱাৰোঁ, কাৰণ বহুত ভয় লগা এটা হৈছিলে মানে, মোৰ কাৰণে বহুত ডাঙৰ ভয় লগা কাৰণে এটা হৈছিলে। তো এইটো আৰু মই নকৰোঁ, এইটো আৰু জিন্দগীত নকৰোঁ, কাৰণ বহুত ভয় লাগে, অকলে অকলে নাই। তো এতিয়া মই এইটো নকৰোঁ। তো আপোনালোকে কি বুলি ভাবিছে নাজানো, কাৰণ মোৰ বহুত ভয় লাগিছে মানে, মাতটো কিবা এটা কৰি গৈছে। তো আৰু নকৰোঁ এইটো। তো আপোনালোকে এইটো নকৰিব, কাৰণ এইটো বহুত ডাঙৰ ৰিস্কৰ কথা মানে, এইটো আৰু কৰাটো নিজৰ কাৰণে ভুল, এইটো নকৰিব কেতিয়াও।
অনুৰোধ কৰি লৈছোঁ যাতে তেওঁলোকৰ ব্যৱহাৰ বহুত ভয় খাই আছিলোঁ আজি। নাইটো বহুত কিবা এটা লাগি আছে। তো এতিয়া মই আছোঁ আমাৰ পাছপিনে বাহিৰত চব কিমান আন্ধাৰ হৈ আছে।